ভাল খবৰ ৰাজ্যৰ অন্তহীন মৰম আৰু আশীৰ্বাদত লাখৰ ঘৰত উপনীত হ'ল কাট নিউজ চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা। পলিং প্ৰিজাইডিং বিষয়াসকল নিৰ্বাচনৰ যাৱতীয় কাৰ্য সমাধান কৰি আহিল ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত পোৱা হ'ল EVM। ষ্ট্ৰং ৰুমত EVM মেচিনত বন্দী ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি ভোটাৰসকলে ভোটদান কৰিলে পচন্দৰ প্ৰাৰ্থী। ফলাফল স্পষ্ট হ'ব অহা ২ মে'ত। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলংবাসীৰ বাবে ভাল খবৰ। ৰাইজৰ অন্তহীন মৰম সমৰ্থন আৰু আশীৰ্বাদত ৰাইজৰ মৰমৰ কাট নিউজ চেনেল আজিৰ তাৰিখত ছাবস্ক্ৰাইবাৰ সংখ্যা বাঢ়ি উপনীত হ'ল লাখৰ ঘৰত। হয়, আপোনালোকৰ অশেষ মৰম সমৰ্থন আৰু আশীৰ্বাদ বুটলি আহি আপোনালোকৰ মৰমৰ কাট নিউজ চেনেল আজিৰ তাৰিখত 1,00,000 ছাবস্ক্ৰাইবাৰ 4,15,21,500 ভিউৱাৰ্ছ লাভ কৰিবলৈ সমৰ্থবান হ'ল। আপোনালোকক জনাওঁ, কাট নিউজে আজিৰ তাৰিখলৈ সৰ্বমুঠ 4,300টা ভিডিঅ' আপলোড কৰি সমৰ্থন হ'ল আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ। যোৱা 2016 চনৰ 17 ছেপ্টেম্বৰত কাট নিউজ চেনেলে জন্ম লাভ কৰাৰ লগতে 2016 জুলাইত ইউটিউবত আপলোড কৰিবলৈ আৰম্ভ কৰে। বিগত প্ৰায় 5 বছৰ অবিৰত যাত্ৰাত আজিৰ তাৰিখত প্ৰাপ্তি হোৱা এই সফলতাৰ শেষ নিশ্চয় আপোনালোকৰ। ইয়াৰ বাবে কাট নিউজ গোষ্ঠীৰ তৰফৰ পৰা আপোনাৰ সবক অশেষ ধন্যবাদ শলাগ জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকৰ অশেষ মৰম সহানুভূতি সহায় সমৰ্থন আৰু আশীৰ্বাদ আহি থকা দিনবোৰতো ৰাইজৰ মংগলৰ হকে ৰাইজৰ ন্যায়ৰ সপক্ষে মাত মাতি যাব কাট নিউজ চেনেলে। এয়া আমাৰ কাট নিউজ গোষ্ঠীৰ প্ৰতিশ্ৰুতি আপোনালোকৰ ওচৰত। সমাপ্ত হ'ল ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী মহাৰণ। 1 এপ্ৰিলৰ আগদিনা ডিফুৰ পৰা 200 কিলোমিটাৰ দূৰণি ভোটকেন্দ্ৰলৈ ভোটগ্ৰহণ দায়িত্ব পালন কৰিবলৈ যোৱা পলিং প্ৰিজাইডিং তথা চৰকাৰী কৰ্মচাৰীসকল সুকলমে ঘূৰি আহিল ডিফুলৈ। নিৰাপত্তা বেষ্টনীৰ মাজেৰে লগত অনা EVM মেচিন জমা দিয়া হ'ল ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত। কাৰ্বি আংলং জিলাৰ বিভাগৰ পৰা যোৱা 30 মাৰ্চত ডিফুৰ পৰা 200 কিলোমিটাৰ নিলগত অৱস্থিত বিভিন্ন ভোট কেন্দ্ৰলৈ ভোটগ্ৰহণৰ দায়িত্ব পালন কৰিবলৈ যোৱা পলিং প্ৰিজাইডিং তথা কৰ্মচাৰীসকল সুকলমে ডিফু আহি পালে যোৱা 2 এপ্ৰিল পুৱা। উল্লেখ্য, ডিফুৰ পৰা 200 কিলোমিটাৰ দূৰণিৰ ভিতৰত পাৰ্কো পাহাৰ, ৰং বংৱে, লাং লক্স, লাং চিতুৰ, ডুং কেক লাংছ, টাই জলকে ধৰি মুঠ 46টা ভোট কেন্দ্ৰ কেইখনৰ পৰা নিৰাপদে অনা EVM মেচিন ইতিমধ্যে থৈ দিয়া হ'ল ডিফু চৰকাৰী মহাবিদ্যালয় ষ্ট্ৰং ৰুমত। লগে লগে আগন্তুক 2 মে'ৰ আগদিনালৈ বন্দী হ'ল প্ৰাৰ্থীসকলৰ ভাগ্য। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। নেতাসকলৰ নিৰ্বাচনী প্ৰচাৰৰ খদমদম শেষ হ'ল। দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন শেষ হোৱাত ক্ৰমে নীৰৱতাই বিৰাজ কৰিছে চৌপাশ। ভিতৰি কিন্তু বিৰাজ কৰিছে তীব্ৰ কৌতূহলতা। কোন দলৰ প্ৰাৰ্থীয়ে কাক পৰাজয় কৰি কোনখন বিধানসভা আসন দখল কৰিব তাকে লৈ চলিছে চিন্তা চৰ্চা বিভিন্ন মহলত। बीजेपी ने कांग्रेस ने आंचलिक राजनैतिक दल ASTC ने APSCLC ने NPP কোন দলৰ প্ৰাৰ্থীৰ পকেট ভোটাৰ সংখ্যা হ'ব অধিক ভাৰী, কোনে কাক পৰাজয় কৰি বিধানসভা সমষ্টিৰ আসন দখল কৰিব, কোনে দিছপুৰত বিধানসভাৰ আসন শুৱনি কৰিব। হাজাৰ প্ৰশ্ন হাজাৰ কৌতূহল পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ৰাইজৰ মাজত।
শাসকীয় দল হিচাপে বিজেপি প্ৰাৰ্থীৰ পকেটত ভোটাৰ সংখ্যা ভাৰী হোৱাৰ সম্ভাৱনা থাকিলেও 18 নং হাওৰাঘাট বিধানসভা আৰু 17 নং বোকাজান বিধানসভাৰ পৰা বিজেপি প্ৰাৰ্থী পৰাজয়ৰ মুখ দেখাৰ সম্ভাৱনা এয়া কেৱল আমাৰ কথা নহয় ৰাজনৈতিক পৰ্যবেক্ষকসকলে কোৱা কথা আনহাতে পাৰ্বত্য জিলা দুখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি 19 নং ডিফু বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব ঘোৰ প্ৰতিদ্বন্দ্বিতা ইংলেণ্ড ৰংহাঙৰ মাজত জয় পৰাজয়ৰ পূৰ্ব অনুমান এতিয়াই কোৱাটো অতি ৰঞ্জিত হ'ব কাৰণ ৰাইজৰ মাজত দুয়ো নেতাৰে দেখা যায় প্ৰায় সমান জনপ্ৰিয় আনহাতে পশ্চিম কাৰ্বি আংলঙৰ একমাত্ৰ বৈঠালাংছু 20 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণৰ পকেট অধিক ভাৰী হোৱাৰ সম্ভাৱনা ইয়াৰে মাজতে আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ দলে বিজেপি কংগ্ৰেছৰ মাজত নিৰ্ণায়ক ভূমিকা ল'ব ডিফু বিধানসভা সমষ্টিত APS-LCয়ে ল'ব পাৰে নিৰ্ণায়ক ভূমিকা বাকি তিনিটা বিধানসভা সমষ্টিত STC দলৰ প্ৰাৰ্থীয়ে ল'ব পাৰে নিৰ্ণায়ক ভূমিকা যদিও এই সন্দৰ্ভত স্পষ্ট হ'বলৈ অপেক্ষা কৰিব লাগিব অহা 2 মেলৈ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় বাণিজ্যিক বিৰতিৰ Hangzhou Electronics Depot Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Hangzhou Electronics Depot Rongkhilan. Visit the store now. Hangzhou Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Kirby Security Services Private Limited, an ISO certified company since 2021. Office Difu Kirby Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত খটখটি আৰক্ষীৰ সফলতা শুক্ৰবাৰে পুৱা প্ৰায় 9:30 বজাত খটখটি চানডে মাৰ্কেটৰ সমীপত থকা নাকা চেকিঙত আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যাপক অস্ত্ৰ আৰু এখন স্কুটি আটক নিকট চেব বয়স 25 আৰু অৰুণাথ চেব বয়স 26 নামৰ 2 যুৱক জানিব পৰা মতে আৰক্ষীৰ তালাচীত ধৃত যুৱক দুজনৰ পৰা MM7.65 পিস্তল এটা মেগাজিন 2 ৰাউণ্ড সজীৱ গুলী আৰু এখন স্কুটি উদ্ধাৰ কৰে ধৃত যুৱক নিকট চেব পিতৃৰ নাম সবি চেব ডিমাপুৰৰ নিউ কলনীৰ বাসিন্দা আনহাতে অৰুণত চেবৰ পিতৃৰ নাম নীলিয়ছ চেব এওঁ ডিমাপুৰৰ নিউ কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ হয় সূৰ্যমুখী ফুলৰ খেতি হ'ব পাৰে টকা উপাৰ্জনৰ পথ জীৱনত স্বাৱলম্বনৰ
পথ এই উদাহৰণ দেখুৱালে কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ ৱলুকি গাঁৱৰ খেতিয়কে এই বিষয়ে অধিক জানিবলৈ চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন সুদূৰ বিহাৰৰ পৰা অহা আৰু বৰ্তমান একেবাৰে অসমীয়া হৈ পৰা একাংশ শ্ৰমজীৱী বিহাৰী খেতিয়কে আমাক দেখুৱালে কঠোৰ পৰিশ্ৰমৰ মিঠা সোৱাদ কাৰ্বি আংলং মাটিত সোণ উৎপাদন হয় এই ভৱিষ্য এই সকল খেতিয়কৰ মাত্ৰ সোণ চিনি উলিয়াব বা নিষ্কাশন কৰি উলিয়াবলৈ জানিব লাগে হয় কেঁচা মাটিক ভাল পোৱা এই সকল খেতিয়ক মাটিৰ সৈতে আছে নিৰ্বীৰ সম্পৰ্ক ৰজাপথাৰত ৱলুকি গাঁৱৰ খেতিত এই সকল খেতিয়কে সূৰ্যমুখী ফুলৰ খেতি কৰি উপাৰ্জনৰ পথ দেখুৱাইছে সূৰ্যমুখী তেল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত আছে যথেষ্ট মূল্য চালে চকুৰোৱা এই বিশাল খেতি ডৰা পুৰত হলে ফুলৰ গুটি সংগ্ৰহ কৰি উলিয়াব তেল সাংবাদিকৰ প্ৰশ্ন উত্তৰত হাঁহি হাঁহি আনন্দ মনেৰে ক'লে পৰিশ্ৰমৰ মৰ্যাদা ভালদৰে বুজা খেতিয়কজনে উদাহৰণ জিলাখনৰ নিবনুৱা যুৱক যুৱতীয়ে ল'ব পাৰে নমস্কাৰ আমাৰ ত্ৰিলোকী সিং নাম গাঁৱটো আপোনাৰ চিকাৰী পথাৰ শ্মশানঘাট হয় তাৰপিছতে কঠীয়াটো আমি এগ্ৰিকালচাৰ অফিচৰ পৰা আনিছোঁ আচ্ছা এইটো খেতিটো আপোনাৰ আমি জানুৱাৰী মাহত লগাইছোঁ আচ্ছা আচ্ছা জানুৱাৰী লগাৰ পিছত মানে এতিয়া মানে ফুল ধৰিছে ফুল ধৰাও মানে আমি প্ৰথমে খেতি কৰিছোঁ এইটো আচ্ছা আপোনাৰ 4 মাহমান বা 5 মাহমান লাগি যাব পাৰে ফুলটো আপোনাৰ আপোনাৰ ধৰি লওক আৰু 15 দিন থাকিব নেকি আচ্ছা আচ্ছা এনে 2 মাহলৈকে থাকিব ফুলটো দেখিবলৈ আচ্ছা আচ্ছা কিন্তু ধৰি লওক গোটেই খেতি কৰিবলৈ 5 মাহ লাগে 5 মাহ লাগে 5 মাহ লাগে ঠিক আছে 5 মাহ লাগে তাৰপিছতে আপোনাৰ ফুলটো মেক্সিমাম আজি 1 মাহ পৰা ফুলি আছে নামপুৰ ফুলি আছে 1 মাহ পৰা ফুলি আছে আচ্ছা আমি এতিয়া বৰ্তমান দিয়া কৰিব পৰা নাই প্ৰথমতে লগাইছো বিঘাত আপোনাৰ 1 মোন কৰি ওলাব পাৰে আচ্ছা ইয়াৰ দামটো কিমান হ'ব পাছত দামটো 50 কেজি ওপৰত হ'ব লাগে আচ্ছা কৰি পেলাই আমি এইটো কৰ্ণফ্লাৱাৰ কয় আমি তেল বনাম তেল বনাব কি তেল বনাব এইটো আৰু কেনেকে ওলাব তেলে হ'ব মানে তেলে হ'ব খোৱা তেল হ'ব খোৱা তেল হ'ব ন আমি ক'ব বিচাৰো যে আমাৰ খেতিখিনি নষ্ট হ'ব নালাগে তাইতে তেওঁলোকে যি কৰিব মানে ফটো উঠাক যি কৰক কিছুমান মানে ফুল ছিঙি লৈ যায় এইটো অলপ দেখিবলৈ বেয়া লাগে আমি যি নহওক কষ্ট কৰি খেতিটো কৰিছো ইমান কষ্ট কৰি খেতি কৰিছো এইটোৱে কথা আমি কম আৰু বেলেগ কথা আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ